আমি সকলোৱে জানো যে আমাৰ শৰীৰত 206টা হাড় থাকে, কিন্তু আপুনি জানিলে আচৰিত হ'ব যে আমি জন্ম লোৱাৰ সময়ত 300টা হাড় লৈ জন্মগ্ৰহণ কৰোঁ আৰু প্ৰাপ্তবয়স্ক হোৱাৰ আগলৈকে সেই হাড়বোৰ এটা আনটোৰ লগত জোৰা লাগি প্ৰাপ্তবয়স্ক হোৱাৰ সময়ত 206টা হাড়লৈ ৰূপান্তৰিত হয়। আপুনি জানেনে প্ৰতিদিন আমাৰ মুখৰ পৰা প্ৰায় 1 লিটাৰকৈ লালা উৎপন্ন হয়। আজি মই মানুহৰ দেশৰ বিষয়ে এনে কিছুমান ফেক্টৰ কথা কম যিবোৰ শুনি আপুনি আচৰিত হ'বলৈ বাধ্য হ'ব। নাম্বাৰ 1, আপুনি জানেনে আমাৰ মুখৰ পৰা প্ৰতিদিন প্ৰায় 1 লিটাৰকৈ লালা উৎপন্ন হয়। নাম্বাৰ 2, আপুনি জানেনে আমাৰ বয়স যেতিয়ালৈকে 1 মাহ হোৱা নাছিলে তেতিয়ালৈকে আমাৰ চকুৰ পৰা আমি পানী পেলাব পৰা নাছিলোঁ। নাম্বাৰ 3, মানুহৰ হৃদয়টো গোটেই জীৱন গড়ে প্ৰায় 3 বিলিয়নতকৈ বেছি প্ৰসাৰিত হয়। নাম্বাৰ 4, আপুনি নিশ্চয় ভাবি থাকিব যে আমাৰ দুয়োটা হাওঁফাওঁৰ আকাৰ সমান, কিন্তু এইটো সত্য নহয়। আমাৰ বাওঁফালৰ হাওঁফাওঁটো সোঁফালৰ হাওঁফাওঁৰ তুলনাত প্ৰায় 10% সৰু। নাম্বাৰ 5, আপুনি জানেনে আমাৰ নাকে কিমান সুগন্ধ বা সুবাস চিনি পায়? আপুনি জানিলে আচৰিত হ'ব। বিজ্ঞানীসকলৰ অনুমান মতে আমাৰ নাকে প্ৰায় 1 ট্ৰিলিয়নতকৈ বেছি সুবাস চিনিব পায়। নাম্বাৰ 6, আমি সকলোৱে এইটো বিষয়ে জানো যে আমাৰ সকলোৰে শৰীৰত 206টা হাড় থাকে, কিন্তু আপুনি জানিলে আচৰিত হ'ব যে আমি সকলোৱে জন্ম লোৱাৰ সময়ত 300টা হাড় লৈ জন্মগ্ৰহণ কৰিছিলোঁ আৰু প্ৰাপ্তবয়স্ক হোৱাৰ আগলৈকে সেইবোৰ হাড় এটা আনটোৰ লগত জোৰা লাগি শেষত 206টা হাড়লৈ ৰূপান্তৰিত হৈছে। নাম্বাৰ 7, প্ৰতি ছেকেণ্ডত আপোনাৰ দেশত 25 বিলিয়ন নতুন কোষ তৈরি হয়। ইয়াৰ অৰ্থ হ'ল প্ৰতি 15 ছেকেণ্ডত যুক্তৰাষ্ট্ৰত থকা মানুহতকৈ বেছি মানুহ আপুনি তৈরি কৰিব পাৰিব। নাম্বাৰ 8, আমাৰ মনত প্ৰায়ে এইটো প্ৰশ্নৰ উদয় হয় যে আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু হাড়টোৰ নাম কি? আজি মই সেইটো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছোঁ। আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ হাড়টোৰ নাম হৈছে ফিমাৰ, যিটো আমাৰ উৰুত থাকে, আৰু আটাইতকৈ সৰু হাড়টোৰ নাম হৈছে ষ্টেৰাপ, যিটো আমাৰ কাণত থাকে। নাম্বাৰ 9, আপুনি জানেনে আপোনাৰ শৰীৰটো কিমান শতাংশ পানীৰে তৈরি? আপুনি জানিলে আচৰিত হ'ব যে আমাৰ শৰীৰটো প্ৰায় 60% পানীৰে তৈরি হয়। সেইকাৰণেতো পানীৰ ভূমিকা আমাৰ শৰীৰত অপৰিহাৰ্য। নাম্বাৰ 10, এইটো আমি সকলোৱে জানো যে আমাৰ শৰীৰত 2টা কিডনী থাকে, কিন্তু আপুনি জানিলে আচৰিত হ'ব যে আমি 2টা কিডনীৰে যিদৰে চলিব, ফুৰিব, খাব পাৰোঁ, ঠিক সেইদৰে এটা কিডনীৰে আমি চলিব, খাব, ফুৰিব পাৰিম। আপোনাৰ এটা কিডনী নহ'লেও চলিব। আপুনি যদি এনেকুৱা ৰেণ্ডম আনকমন ফেক্টৰ বিষয়ে জানিব বিচাৰে তেন্তে NM পজিটিভ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। থ্যাংকস ফৰ ৱাচিং দ্য ভিডিঅ'।